নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনাক সকলোকে মোৰ আন এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ঘৰত বহুত কাম আছে, কাৰণ বিহু আহি পালেহি যিহেতু আজি কাপোৰ ধুম, তাৰপিছত চাউল জাৰিব আছে, এনেকৈ কিবাকিবি কাম কৰিবলগীয়া আছে, কৰিম। মানে একো কাম কৰাই হোৱা নাই, জাষ্ট ভিডিঅ'টোহে আগতীয়াকৈ আৰম্ভ কৰিছোঁ। চাই থাকিব ভিডিঅ'টো আগলৈকে। কাম কৰাৰ আগত পাপাক চাহ একাপ দি লওঁগৈ। বিহু বুলি তেনেকৈ একো বনোৱা নাই, খালি চাহ, তাকে দিবলৈ ওলাইছোঁ। মই মকৰা জালবোৰ ঢুকি নোপোৱাৰ কাৰণে পাপাই এয়া সহায় কৰি দিলে মোক। চাপৰ মানুহ একোৱেই নাইকিয়া নিচিনা হৈ যায়গৈ, গাবাৰী লগাই কাম বন কৰিলোঁ। ঘৰৰ মকৰা জাল ঝাৰু দি কৰি আহি কাপোৰ ধোৱা, আজি গোটেই ঘৰৰ কাপোৰ ধোৱাৰ নিচিনা হৈছে। কাপোৰ কানি ধুই এতিয়া আজৰি হৈছে বাৰু, আজৰি হৈছোঁ। ভাত বনাই ভাত বনাওঁ কথা 11 বাজিব এতিয়া চাগে। গোটেই কাম কৰি চাউল বাচি আজৰি আহিছোঁ। আহক ভিডিঅ'টো আগলৈকে চাই থাকক। ইমান ভোক লাগিছে, ভাত বহাই দিছোঁ। ভাতৰ পানী উতলি আছে, ভাত বহাম এতিয়া বাৰু। ভাত বহাই লৈ খাম আৰু। মোৰ ভাত বনাই খাবলৈ হ'লহি। পাপা এতিয়া মাছ ধৰিলৈ আহিছে। ওচৰতে পুখুৰী আছিলে, পুখুৰীত মাছ ধৰিছে। কি মাছ ধৰিছে চাওক ব'লকচোন সকলোৱে। সৰু মাছ কেইটা দেখুৱালে দিয়াচোন, মেলি দিয়া। মাহীহঁতকো দিয়া গ'ল, এইজনী ৰখিব পৰা নাই তাই দেখি। আজি ঘৰত আলহী আহিব, আলহী অহাৰ কাৰণে সোনকালে ধুমাধুম কাম কৰি আছোঁ। কোন আহে মই দেখুৱাই আছোঁ বাৰু আপোনালোক সকলোকে। চাই যাওকচোন ভিডিঅ'টো আগলৈকে। আৰু দুপৰীয়াৰ লগতে মই ভাতো বনাই আছোঁ, খাম এতিয়া। মই কৈছিলোঁ মই আলহী আহিব বুলি, এয়া মোৰ চিষ্টাৰ হয়, টেঙা খাই আছে এতিয়া। গোটেইজনী অৱস্থা বাইদেউ বহি দেখা তেজপুৰ ইউনিভাৰ্চিটিত থাকে, জব কৰে। এতিয়া আহিছে বিহু বুলি ঘৰলৈ। বিহুৰ জলপান খাম এতিয়া, খাই লৈ নাৰিকল ৰুকিম এতিয়া। মই যিহেতু নাৰিকলটো ভালকৈ কাটিব নোৱাৰিলোঁ, ভণ্টিয়ে নাৰিকল কাটি আছে। তাই ধুনীয়াকৈ জানে, তাই এইবোৰ কামত পূৰা পাকৈত আছে বাৰু। মই তেনেকৈ কাটিব নোৱাৰোঁ। মোৰ এনেই কটাৰীখন লাগি হাতটো কাটা নিচিনাহে হ'ল। তাই কাটি আছে এতিয়া নিজে পূৰা লাগি আছে আৰু। ঘৰলৈ আহিছে বিহু বুলি কাম কৰিবই, নহয় জানো? ছোৱালী মানুহ কাম কৰিবই লাগিব, কৰি আছে। গমেই নাপায় তাই মই ভিডিঅ' কৰি আছোঁ ইফালে। তাই কাম কৰি থকালৈ মই ছাগলীকেইজনী লৈ যাওঁ ভিতৰলৈ। আন্ধাৰ হ'ব এতিয়া নহ'বা। আৰু ইফালে ধূপ ধূনা জ্বলাবলৈ আছে। ছাগলীজনী চাওকচোন, কেমেৰাটোৰ ওচৰলৈ আনোতেই কেনেকৈ চাইছে তাই। লৈ যাওঁ দুইজনী ছাগলী। আমাৰ ছাগলী দুজনী আছে, দুইজনী ৰঙিলী আৰু কলি, দুইজনী পূৰা লাগি থাকে কাজিয়া। দিনত সোমোৱাই দিওঁ, দি কৰি বাকী সন্ধিয়াৰ কাম কৰিব আছে, প্ৰসাদৰ কাম। তাৰপিছত বিহু বুলি ভাত বনাব লাগিব, কৰিব লাগিব, কৰি আছোঁ। চাই থাকক ভিডিঅ'টো আগলৈকে। বাইদেউ হাঁহ লৈ হাঁহকেইটাকো লৈ নাৰিকল কাটি আছে। কাটিব পাৰিছেনে কৈ দিয়কচোন এবাৰ। কাম কৰি তুলসী তলত শৰাই দিছিলোঁ। এয়া চাওকচোন সকলোৱে। ভণ্টিয়ে বাটত চাকি জ্বলাইছে। চাকি প্ৰসাদ চৰসাদ দি কৰি আহি এয়া ৰাতিৰ সাঁজ আমি খাবলৈ লৈছোঁ। মগুমাহৰ তৰকাৰী, ৰঙালাও আলু ভাজি, তাৰপিছত জিকা আলু এখন, মাছৰ চব্জি হৈছে, মুড়ি ঘণ্টা। এনেকৈ কৰি বিহু বুলি ৰাতি
ৰুটিৰ সাজ বনালোঁ মই। তেনেকৈ দিনটো বিহু বুলি ভিডিঅ'ৰ শেষত প্ৰতিদিনৰ দৰে কুৱেশ্যনসমূহ চাবলৈ নাপাহৰিব সকলোৱে। জানিবলগীয়া দিৱসৰ নামবোৰৰ কথা ক'ম আজি মই। 1 নম্বৰ হৈছে 12 জানুৱাৰী ৰাষ্ট্ৰীয় যোগ দিৱস, 2 নম্বৰ হৈছে 15 জানুৱাৰী সেনা দিৱস, 3 নম্বৰ হৈছে 17 জানুৱাৰী শিল্পী দিৱস আৰু 23 জানুৱাৰী হৈছে নেতাজী জয়ন্তী আৰু 5 নম্বৰটো হৈছে 30 জানুৱাৰী ৰাষ্ট্ৰীয় শ্বহীদ দিৱস। ইয়াৰ পাছতে আহিছে 6 নম্বৰটো হৈছে 26 জানুৱাৰী গণতন্ত্ৰ দিৱস। তাৰ পাছতেই আহিব 5 জুন বিশ্ব পৰিৱেশ দিৱস। তাৰপাছত 8 নম্বৰটো আহিছে 10 জুন ছাত্ৰ সংগতি দিৱস আৰু 9 নম্বৰটো হৈছে 20 জুন বিষ্ণু ৰাভা দিৱস হয়। শেষৰ 10 নম্বৰৰ কুৱেশ্যনটো হৈছে 13 মে' হৈছে ৰাষ্ট্ৰীয় সংহতি দিৱস। আজি ভিডিঅ'টো ইমানলৈকে আছিলে। ভিডিঅ'টো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবলৈ। আজিলৈ আহোঁ, বাই।